হেল্ল' এভৰিৱান, আজি ভণ্টিয়ে মই ঈদ খাবলৈ ওলালোঁ। মোৰ লগৰ এজনী ঘৰত আকৌ ঈদৰ দাৱাত কৰিছিলে, তাকে আমি দুইজনী ওলাই গৈ তাই ৰাস্তাতে ফোন কৰিছে যে তহঁতি আহি পাইছহি নাই, মই চাহ তাহ বনাওঁ। তাৰপৰা গৈ দেখিছোঁ তাই চাহ তাহ যোগাৰ কৰিলে, আমাক চাহ তাহ দিলে। লগতে আকৌ মোৰ লগৰ আৰু এজনী আহিছিলে ডিম্পী। তাৰপৰা আমি তিনিজনীয়ে লগ পাই বহুত কথা পাতিছোঁ, যিহেতু বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু তেনেকৈ আমি লগো পাই নাথাকোঁ। আমি তিনিজনী মানে আগতে একেলগে পঢ়িছিলোঁ। তাৰপৰা আজি বহুত দিনৰ মূৰত লগ পালোঁ, লগ পাই পিনি বহুত ভাল লাগিলে। তিনিজনী একদম পূৰা বহুত ফূৰ্তি কৰিছোঁ আৰু তাৰপৰা তিনিজনী ফটো চটো মাৰিলোঁ। তাৰপৰা তাই আকৌ খাবলৈ আমাক দিলে। তাই আমাৰ কাৰণে বহুত ধুনীয়াকৈ টেষ্টি বস্তু বনাইছিলে, পোলাও চিকেন কিবাকিবি বনালে। তাৰপৰা তাই আকৌ খুৱাই বোৱাই পিনি কাঁহী বাতিৰ মাজত লাগি গ'ল। খাই বৈ খোৱাৰ পিছত অকণমান আৰাম কৰিলোঁ। তাৰপিছত আকৌ সিহঁতৰ মামীয়েকে আমাক চাহ খাব মাতিলে। তাৰপৰা মামী ঘৰলৈ গ'লোঁ। মামী ঘৰত আমাক বহুত ধুনীয়াকৈ চাহ খোৱালে, একদম পূৰা মামীয়ে ঢেৰ কিবাকিবি চাহ খাবলৈ পিঠা পনা বনাই আমাক উলিয়াই দিছে, সেয়া খালোঁ। তাৰপৰা আমি ঘৰলৈ আহিলোঁ। গধূলি টাইমত আকৌ মোৰ স্কুল ফ্ৰেণ্ড এজনী আহিলে। তাইৰ লগত আগতে স্কুলত একেলগে পঢ়িছিলোঁ। বহুত দিনৰ মূৰত তাই আজি আমাৰ ঘৰলৈ আহিলে, বহুত ভাল লাগিলে তাই অহাৰ কাৰণে। তাৰপৰা সিহঁতক চাহ তাহ দিলোঁ। চাহ তাহ দি খোৱাৰ পিছত আমি অলপ কথা চথা পাতিলোঁ। তাৰপৰা সিহঁতি যাবলৈ ওলালে। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ, বাই বাই।